মাৰি গৈ আছোঁ শ্বশুৰবাৰী শেহতীয়াকৈ হ'লেও সদৌ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা যাচিল। হাই হেল্ল' নমস্কাৰ, মানে মোৰ অসমবাসী ৰাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এখন গাড়ী ধৰিছোঁ আৰু এখন গাড়ী উঠিব লাগিব, তাৰপিছত গৈ পাম শ্বশুৰবাৰী নহয়, আৰু দুখন গাড়ী ধৰিব লাগিব। ইয়াৰ পৰা গৈ আছোঁ আমাৰ চেপাখোৱা টাউনলৈ, আৰু টাউনৰ পৰা ধৰিব লাগিব তিনিচুকীয়া টাউনত গাড়ী, তাৰপিছত ধৰিব লাগিব মাৰ্ঘেৰিটা, কাৰণ মোৰ শ্বশুৰবাৰী ঘৰ মাৰ্ঘেৰিটা। গোটেই টেম্পখন জঁপিয়াই আহিছে। মাৰি গৈ আছোঁ শ্বশুৰবাৰী। Oh my God! Wow! এনে বাৰু মোৰ ভিডিঅ'টো চাইনে? কেনেকুৱা লাগে? বহুত ভাল লাগে। ভাল লাগে? ভাল লাগে। অঁ, লাইক কমেণ্ট শ্বেয়াৰ এইবিলাক কোৱা হয় নে? লাইক কমেণ্ট দিয়া এটা কৰিলোঁ। থেংক ইউ। আপোনালোকেও কৰিব, দেখিছেনে? ইয়াৰ পিছত ড্ৰাইভাৰ হয়, চিনিয়ে নাপাওঁ, জানি নাপাওঁ, তথাপিও মোৰ চেনেল চাই বোলে, কাৰণ ছাবস্ক্ৰাইব কৰিছে, মোক ভাল পাই দিছে। আপোনালোকেও কৰি ল'ব, ভাল পাব। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি ল'ব ন? A few moments later. এইবাৰ আকৌ বেলেগ এখন গাড়ী। কাঞ্চি মাকৰ ঘৰত যাব পাৰে, মন খুচ। আমাৰ টিকলিটো মাজতে বহাই ল'লোঁ, টিকলিটো হেৰি হাই কৰি এইফালে চাব। কাঞ্চি মাকৰ ঘৰত যাব পাৰে, পুৰা দিল খুচ। হ'ব, মাকৰ ঘৰত কিমান এবছৰ মূৰত গৈ পাইছোঁ। দলং তলত এখন গাঁও আহি ৰূপাই তিনিআলি পাই হৈ গ'লোহি। এইফালে যাই কাকো পথাৰ, অৰুণাচল, চামচাই গৈ তেজুলৈকে যাব পাৰে, এইটো ৰাস্তা একদম চিধা। এইটো জীৱনত প্ৰথমবাৰ কাম কৰিব আহিছিলোঁ এইটো ফেক্টৰীত বুলি ভাবিছে নেকি আপোনালোকে? নহয়, তাৰ নেক্সটটো এইটোও নহয়, এইটোৱে মেইন। এইটোতে কাম কৰিছিলোঁ, হট মেচিন প্লাণ্ট হয়, ইয়াতে মই কাম কৰিছিলোঁ জীৱনত প্ৰথমবাৰ ঘৰৰ পৰা বাহিৰত আহিলোঁ। গাড়ীখনত বহুত ডাঙৰ এটা হাদচা হৈ গ'ল নহয়, ভাই কি হৈ গ'ল বা? এইটো বস্তু গৰম হৈ গ'ল একেবাৰে। এনেই বা দেৰি, তাতে আকৌ এয়া ঘটনা। কি হ'ব আৰু দেই। ডিগবৈ পাই গ'লোহি, আৰু বেছি দূৰ নাই, পামগৈ শ্বশুৰবাৰী। ইমান দূৰ এনেই বেয়া পাতলোঁ পাই, ইমান দূৰৰ পৰা পপকৰ্ণ খাইছোঁ, বেটা পাছ ফুৰিবই। অ' ব্ৰা মোক দিয়া না, দিয়া। ভাল দিলে দেই। এনেই তাৰ হাতৰ পৰা বস্তু পোৱাত টান, তথাপিও দিলে আৰু। দিয়া মাক এটা খুৱাই দিয়া, মাক দি দিয়া, মাক জানিতো ন, গাড়ীত গৈছোঁ যে, বাছত গৈছোঁ যে, এনেকুৱা লাগিছে যেন সেই গান এটা আছে নহয়, তোৰ শহুৰৰ ঘৰলৈ কিমান বাট আছে পোৱালিকে, একদম গানটো মনত পৰি গৈছে মানে আজি। ফাইনেলি মাৰ্ঘেৰিটা পাই গ'লো। এতিয়া বিচাৰিব লাগে ছোৱালী এজনী। নহয়, ছোৱালীজনী বিচাৰিব লাগে, মোৰ বৰলা ছাবস্ক্ৰাইবাৰকেইটাক দিব লাগে। এপাৰ্টমেণ্ট চাই লওঁ, মোৰো আছা নাই কিমান ধুনীয়া ছোৱালী বহি আছে। বৰলা ছাবস্ক্ৰাইবাৰকেইটাৰ কাৰণে এইকেইজনী অফাৰ মোৰ যদি নিদিওঁ বাৰু। ৰাম পোৱাগেই নাই, 4খন গাড়ী সলালোৱেই, আৰু বা কিমান দূৰ। একদম পাক্কা সেই গানটো পূৰা মনত পৰি গৈছে আৰু কি ক'ম। মোৰ এতিয়া গানটোত আছিলে তোৰ শহুৰৰ ঘৰলৈ, কিন্তু এতিয়া হ'ব মোৰ শহুৰৰ ঘৰলৈ। কিমান বাট আছে ঐ, ৰাম আৰু নাহোঁ
আহিলে নিজৰ গাড়ী লৈ আহিম, টেনশ্যন নাই। এইবিলাক বগাই মুগাই বহুত ভাগৰ লাগে দেই। ৰাস্তাটো দেখা দিম ৰ'ব আপোনালোকক, সৰুবাৰী যোৱা ৰাস্তাটো। এইটো দেখিছেনে, এইটো ডেম। কেনেবাকৈ মদ খাই পৰিলে চেচ, পকাত পৰি মূৰ ফালি যাব। ইয়াত মানে মদ খাই অহা মানুহ নিষেধ ক'ব লাগিব এইটো ৰাস্তাত। একচুৱেলি মানে কথাটো কি, আমি অলপ শ্বৰ্টকাট ৰাস্তা আহিছোঁ, খোজকাঢ়ি আহিছোঁ যিহেতু। যদি গাড়ী লৈ যোৱা হ'লে অলপ সিটো ৰাস্তা গ'লোহেঁতেন। এইটো ৰাস্তাই আহিছোঁ যে অলপ এয়া ড্ৰেইন, মানে এইটো কি একচুৱেলি পথাৰলৈ যোৱা পথাৰলৈ পানী যোৱা ৰাস্তা হয়, মানে ড্ৰেইন। এইটো অলপ শ্বৰ্টকাট মাৰি আহিছোঁ কাৰণ এইটো পানী যোৱা ড্ৰেইনটো। আপোনালোকে যে দেখিছিলে ৰাস্তাটো, ড্ৰেইনটো, এইটো অলপ শ্বৰ্টকাট ৰাস্তা। এইফালেদি গৈছোঁ, নদী এখন পাৰ হ'ব লাগিব। যদি আমি সিটো ৰাস্তা যোৱা হ'লে অলপমান দূৰ হয়, আৰু কিন্তু গাড়ী Yeah. Please tell me that I can't, that I won't, that I fail, that I'll never make it out, yeah. Please tell me all the bad, never good, fill my head full of every single doubt, yeah. Please say any negative thoughts, I pop off when I hear people say ভয় টুলুঙা নাৱত পাৰ হৈ আছোঁ দিহিং নদী। পোৱাগৈ নাই, এতিয়াও বাকী আছেই। বেটা চোৱা, অ' বেটা এইফালে চোৱা, ইলু কৈ দিয়া। ঘৰলৈ আহি আছোঁ, কৈ দিয়া। উঠি ভাল লাগিছেনে? অঁ কৈ দিয়া, কৈ দিয়া। আকৌ আহিম কৈ দিয়া এনাই ঘৰলৈ। সেইকাৰণে ইমান দূৰৰ পৰা বিয়া পাতিব নালাগে ন। গাড়ী ভাড়া কি ভাড়া, হা ৰাম ৰাম। প্লাছ খোজকাঢ়ি ভাগৰ লাগে, দেখিছ নাই? পাৰিলে গাঁৱৰ পৰাই বিয়া পাতিবি, গাঁৱৰ ছোৱালী গাঁৱতে থাকিব, খৰচাও কমিব। এইয়া দেখিছেনে ৰাইজ, পূৰা পানীৰ মাজত। সেইকাৰণে কওঁ দূৰৰ ছোৱালী নানিবি বুলি, আনি লৈ এতিয়া দেখিছে কিমান কষ্ট। সেইজনী ভয় কৰিছে পানী আহিবলৈ, নামিবলৈ ভয় কৰিছে, পেণ্ট তিতিব বুলি। হা আজি পিন্ধি আহিব পাৰিব, শুকাই যাব। মই জুই ফুৱাত হেৰি ধৰি দিম। মই দুখিত যে বাকীবোৰ দেখাব নোৱাৰিলোঁ কাৰণ মোবাইলটো অফ হৈ গ'ল।